সকলোকে আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ মোৰ ফালৰ পৰা সকলোকে হিয়া ভৰা শুভেচ্ছা জনালো। গতিকে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম মাই সুইট হোম টুৰ, মানে মোৰ ঘৰখন মই দেখাম অলপ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। গতিকে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সৰু সুৰাকে ৰখা হৈছে, এইবিলাকত মায়ে লাগি থাকে। এইফালে আহক। এইটো আলহী বহা ঘৰ, ইয়াতে চফাকৈ ৰখা হৈছে। ড্ৰয়িং ৰুম বুলি এইটোৱে এইটো আলহী বহা ঘৰ, আৰু এইফালে আছে ভাইটিৰ ৰুম। এইটো আৰু টিভিটো ইয়াতে আছে। এতিয়া বিশেষ ডাঙৰীয়া নাই, আৰু বাকী ৰুম এটা চাই ল'ম বলক। এইফালে আমাৰ ৰুম, এইফালে এয়া হৈছে বেডৰুম। আৰু এইটো হৈছে আলমাৰি, ইয়াত মাৰ স্কুল কম্পিউটাৰ ৰখা হৈছে। ওপৰত দেউতাৰ নাম চাম এয়াই ট্ৰাই কৰিছিলোঁ। আৰু এখন বেডত কাপোৰবিলাকহে ৰখা হয়। আৰু এইফালে আমাৰ নেচাৰেল ভিউ। এইকেইটা হৈছে মৌচুমী টেঙা। আমি বহুত এনজয় কৰোঁ ৰাতিপুৱা শুই উঠি নেচাৰেল ভিউ। আৰু টেবুলখন দেখিছে হোৱাতে নাই। এইকেইটা হৈছে মোৰ জুনু আৰু চুনু, জুনু চুনু। So cute না? আচলতে আমি এই দুটা বেডৰুম হয়। আৰু এইটো আলমাৰি এইটো হৈছে কপৌ চৰাই বাহ। কপৌ চৰাই থাকে তাত। সৰুটো। আৰু এইখন হৈছে পঢ়া টেবুল। তেনেকেই থাকে, ভাল কৰিলেও বেয়া কৰিলেও। এয়াই আৰু এইখন টেবুল। আৰু এইটো হৈছে আলমাৰি, মায়ে লৈছে। ইয়াৰটো আছিল 96 বা 97, সৰু আছিল বৰ তেতিয়া। আলমাৰি ভালকে অৰ্গেনাইজ কৰা হোৱা নাই, বস্তু ৰাখিছোঁ। বাই মোৰ বাৰ্থডে এতিয়া ডাইনিং ৰুম, ডাইনিং হল, হল নহয় ডাইনিং। চেষ্টা কৰিছিলোঁ ভালকে অৰ্গেনাইজ কৰিবলৈ, বাট নোৱাৰিলোঁ। এইফালে পাকঘৰলৈ যায়। পাকঘৰ বৰ বিশেষ নাই। পাকঘৰতে আমাৰ সৰুকৈ তাতে আজি বিহুৰ কাৰণে আগ কৰা হৈছে, এয়া অলপ দেখাই দিছোঁ। পাকঘৰত দেখাবলগীয়া বিশেষ একো নাই, তথাপিও মই এনেই দেখাই দিছোঁ এবাৰ। এইফালে তলত কণ্টেইনাৰ বিলাক আছে, ইয়াত এখন স্লেব, ওপৰত খিৰিকীৰ ফালে পুৰা নেচাৰেল
এইটা জীয়াই থৈছে এল'ভেৰা আৰু এইকেইটা এইটো মানি প্লেণ্ট এইটো 9 o'clock ফুল এইটো মষ্টৰছ এইফালেদিও কিটচেন যাব পাৰি আমাৰ দুফালে ৰাস্তা আছে গেট এইটো হৈছে টিউশ্যন কৰা ৰুম টেম্পৰেৰী ইয়াত আলু পাতি থোৱা হ'ল বিহুৰ কাৰণে তাতে চ' গাইজ মোৰ ভিডিঅ'টো আজি ইমানেই আছিল মই জাষ্ট আমাৰ ঘৰখন অলপ দেখালোঁ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে এতিয়ালৈকে কৰা নাই চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই